নমস্কাৰ বন্ধু বান্ধৱীসকল, শিল্পী এণ্ড পলদীপ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কি কৰিব লাগিছোঁ, কচু বুটলি পেলাই আহিছোঁ দেই। আমাৰ মানে কি মাজে মাজে আমাৰ গোটেই লগৰকেইজনীয়ে খানা হৈ থাকে। এইবাৰ ভাবিলোঁ মানে নন্দাজনীও আছেহি যে তাইকো একেলগতে বনাই খুৱাওঁ বুলি ভাবিছোঁ। এই আমাৰ দেই একদম বৰ মজা কচু বনাই সেইপিনে কচু বুটলি আছে দেই। ক'লা কচু বুটলিছে আৰু বগা কচু বৰকৈ নুবুটলিবি, ক'লা কচু বুটল। এয়া পাত কচু মানে আমি খুন্দা মাছৰ লগত বনাই খাবনে? আমি মানে শুকতি বুলি কওঁ, কিছুমানে নামচিং আৰু কিছুমানে কয় খুন্দা মাছ। ক'লেই হ'ল যাৰ যিটো ভাষা। আমি এতিয়া শুকতি বুলিয়ে কওঁ। তাকে আমি পাত কচু শুকতিৰ লগত বনাই খাম। সেয়া এতিয়া মানে কচুবোৰ নতুনকৈ ওলাইছে যে খাই অকণমান সোৱাদো লাগে, সেইকাৰণে ভাবিলোঁ আকৌ খানা এটাই হৈ যাওক। কচু এইবোৰ কচুবোৰ মানে বুটলি ইয়াতে জমা কৰিছোঁ দেই। মই মানে কাটা নাই, মই কচুবিলাক সিহঁতি কাটি দিছে, আনি মই ইয়াতে জমা কৰি আছোঁ। ৰছী এডাল লৈ আহিছোঁ, আজি মোনা নানিলোঁ, ভাবিলোঁ ৰছী এডাল পাৰিম আৰু ইয়াতে মুঠা কৰি বান্ধি লৈ যাম। সেয়া কচু বিচাৰিব যাওঁতে ছজিনা কেইডালমানো পালোঁ। ছজিনা কেইডালমান লৈ আহিছোঁ। ছজিনা কোনে কোনে চিনি পায় আৰু খাই ভাল পায় ক'ব দেই আপোনালোকে। মই ছজিনা খাই বৰ ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'ব। আমাৰ ইয়াতে ছজিনা গছ ঢেৰ আছে, আমাৰ ঘৰত নাই, বেলেগৰ মানে ঢেৰ আছে। সেইকাৰণে কেইডালমান কচু বিচাৰিব যাওঁতে পাৰি আনিলোঁ আৰু। সেয়া আমাৰ কচু শাক বনাবলৈ কেৰাহী পাতিছে দেই জুইত। আৰু এইবিলাক কচু ধুই পিনি হেৰি কৰি লৈছে, নাকাতে বোলে এনেকৈ দিব। এয়া গুটি আলু, অসমীয়া সৰু আলু, আৰু এয়া বুট। এয়া আপোনালোকক কৈছিলোঁ যে কালি আমি শুকতি বুলি কওঁ। এয়া খুন্দা খাই ভাল লাগে দেই। আপোনালোকে মানে খাই পাইছেনে নাই খুন্দা মাছ? চবেই নাপাবও পাৰে হয় নহয়, চবেই নাখায়ো আৰু। এতিয়া জলকীয়া নহৰুবোৰ খুন্দি লৈছে আৰু। তই এইবিলাক খুন্দি যোগাৰ কৰি থাক, মই গাখীৰকণ খীৰাই লওঁগৈ দেই। গাখীৰ খাই আহি দেখিলোঁ পুৰা কচু শাক ঘুটনি মাৰি দিছে। নিমখ হালধি কিবা দিলি নে নাই দিয়া? বেলেগখিনি দেৰিকৈ দিবি নেকি? বুট দিছে নেকি? আলুখিনি দিলি? তাৰপৰা শুকতি মাছ কেতিয়া দিবি? এয়া শুকতি ইমান টান হৈ আছে। লাডু কৰি মানে হেৰি জুইৰ ওপৰত দি থোৱা যায়, সেইকাৰণে বেছি ইমান টান। তাৰপৰা মান ধনিয়াখিনি কেতিয়া দিবি? দেৰিকৈ একেবাৰে শেষ হোৱাৰ পাছত মানে কি সিজি মেলি নমাব সময় দিবি? জলকীয়াখিনি দিব পাৰিছে, সেই জলকীয়া চলকীয়াখিনি ৰচুন চচুন জলকীয়াখিনি অলপ দি দিম, পিছত অলপ দিম। দি দিছ? মই এতিয়া দল্লাক চাহ অকণমান বনাই দি থৈ আহোঁগৈ। মানে খুৰীহঁতৰ ঘৰত গাখীৰ খীৰাইছিলোঁ। এয়া গাখীৰ অকণমান লৈ লৈছোঁ, মানুহজনে চাহ খাওঁ কৈছে, চাহ বনাই দিমগৈ। সেয়া মানুহজনলৈ চাহকাপ বনাই নিছোঁ, গাখীৰ দিয়া চাহ। মানুহজন মানে কামলৈ যাব ওলাইছে, কামলৈ যাওঁতে চাহ মানে ভাত খাই নাযায়, সেইকাৰণে চাহকাপ বনাই দি লওঁ। সেয়া আমাৰ কচু শাক হৈ গৈছে। এতিয়া মানে এয়া কমকৈ অকণমান টেষ্ট কৰিবলৈ উলিয়াই লৈছোঁ। ভাতৰ লগত সৰহকৈ খাম আৰু। সৰহকৈ মানে কি আৰু, বেছি জ্বলাই দিয়া বস্তু বেছিকৈ খালেও আকৌ পেট হেৰি হ'ব নাই, সেইকাৰণে এনেই কচু চব্জিটো খাই থাকিব লাগে মাজে মাজে, আইৰণ থাকে যে। এতিয়া মই ফ্ৰিজৰ পৰা মাছ এপিচ উলিয়াই ফ্ৰাই কৰি লওঁ। যিহেতু এতিয়া মই ভাত মানে অকলেই খাম, এপিচ ফ্ৰাই কৰিলেই হ'ব। ল'ৰাই ডিম দি খালে আৰু মানুহজনে এতিয়া ভাত নাখায়, কেতিয়াবা হোটেলতে খায়, কেতিয়াবা ঘৰত খায়। এয়া এতিয়া মোৰ কচু শাকৰ লগত ভাত ৰেডি, ভাতকেইটা খাই লওঁ মানে।
পাতকচু শাক কোনে কোনে খাই ভাল পায় লাইক কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব দেই।